দেখিছেনে কি আজি বনাম আমি সজনা ফুলৰ ৰেচিপি। এয়া ফুলবোৰ এনেকৈ ভালকৈ গুচাই ল'ব লাগিব। এয়া তাৰপিছত ভালকৈ ধুই ল'ম। পিছে এখন কেৰাহী লৈ ল'লোঁ আৰু ইয়াত তেল দিম। ফুলখিনি অলপ ধুই ল'ম এনেকৈ। ধুনীয়াকৈ চাফা কৰি এনেকৈ 2-3বাৰমান ধুই ল'ব। পিঁয়াজ আৰু জলকীয়া কুটি লৈ ভাজি ল'ম। তেল গৰম হোৱাৰ লগে লগে তেলত এইখিনি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে আমি ফুলখিনি দি দিম। এয়া ৰঙচুৱা হোৱাৰ লগে আমি ফুলখিনি দি দিছোঁ। অকণমান হালধি দিছোঁ। এয়া নিমখ সোৱাদ অনুযায়ী। এয়া এতিয়া 2টা কণী ভাঙি দিম আমি। দেখিছেনে ধুনীয়াকৈ। আৰু কণী দিয়াৰ লগে লগে এনেকৈ লৰাই দিব আপোনালোকে। এটাই হ'ব নেকি কণী? এই কণী এটা ভাঙি দিম। দি অলপ লৰাই দিব লগে লগে এনেকৈ। দেখিছেনে কি ধুনীয়া একদম আমাৰ কণী আৰু সজনা ফুলৰ পৰিৱেশন কৰি আছোঁ। আমি গৰম ভাতৰ লগত আমি